শাওনৰ মাহ মেখনি নৈ বৈ যাব তোমালৈ আছো সঁচাকে ৰৈ তোমাক পাবলৈ মেখনি নৈ বৈ যাব তোমালৈ শিৱসাগৰ পালোহি টাউন শিৱদৌল ইজন এজন বন্ধুৰ মোৰ সহপাঠী নিৰঞ্জন আছে কেনেকুৱা লাগিছে আহি কৈ দিয়া অলপ কাম কৈ দিয়া শিৱসাগৰ অহা নাছিলোঁ বাৰু আহিছোঁ এতিয়া আকৌ আজি আহিছোঁ আঘোণ মাহ সোমাইছোঁ চৰি দেখাই থাকিম আৰু এয়া শিৱসাগৰ পুখুৰী চক কি মজা দেখাম আৰু বহুত আছে কৰিবলৈ আজি বেছি দীঘল নকৰিম বাৰু মানে শিৱসাগৰ মানে এইটো কি কয় জাষ্ট শিৱসাগৰ দৌলটোৱে দেখাম দৌলসমূহ দেখাম কি ফুৰিলোঁ সেয়া দেখাম বেছি টাইম নহয় আৰু ভিডিঅ'টো আজি ছুটি হ'ব সেয়া আৰু চাই থক তৰা আছিলে মোৰেনো মন আকাশত আৰু এটি লগে হ'বনে ঐ জান বহাগত তোমাৰে উশাহ মোৰ ভাৱনাৰে নগৰী মনতে সাঁচি লাগেনো খেলি মেলি সদিয়াতে যান প্ৰেমৰে কি এতিয়া আমি আহি শিৱদৌলত উপস্থিত হ'লোহি বন্ধু আছে লগত আহি আছোঁ দেখাই আছোঁ এয়া চাওক কি সুন্দৰ পৰিৱেশ কমেণ্টত জনাব কেনেকুৱা লাগিল ভিডিঅ'টো চাই দাদাজন আহি আছে মানে লগ পাম তেওঁ অলপ দেৰি হ'ব মানে গৰমৰ পৰা চেপি ধৰিছে আৰু ভাল লাগে আৰু অলপ ফুৰি মেলি হাৱাটো মানে পূৰা মজা গৈ আছোঁ এতিয়া ৰংঘৰ যাম এতিয়া আমাৰ শিৱদৌল হৈ গ'ল এতিয়া বন কাটিছে এতিয়া যাম ৰংঘৰত দেখাই থাকিম শিৱসাগৰ আহিব ইয়াত বহুত মানে চাবলগীয়া বস্তু আছে সেয়া আৰু দেখাই আছোঁ এতিয়া ইয়াতে ভিডিঅ'টো মানে আমি যাম ইয়াৰ পৰা 2,000 years later. হেল্ল' বন্ধু কি খবৰ এয়া আমাৰ মাজত উপস্থিত হ'ল এটা ভাইটি হয় ভাইটি তুল্য বন্ধু হয় ই মানে উপস্থিত হ'ল ইয়াক পটক মানে লগ পালোঁ হা ই মানে ইয়াতে আছেহি তো ইয়াক কি ক'লে বোলে শিৱদৌলটো চাওঁ অলপ তো অলপ আহিলোঁ ফটোষ্টটো মাৰিবলৈ এবাৰ আহিলোঁ মানে গৈছিলোঁ আকৌ আহিলোঁ তই কোৱাচোন ইয়াৰ অলপ একো নাজানো মই এইবোৰ কি হ'ল যে कौन है ये लोग कहाँ से आते हैं তুমি ক'বা মানে অলপ কৈ দিয়া দুআষাৰ কৈ দিয়া এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু কি কৰিব লাগে আৰু দেখাইছোঁ
অকলে চাব ভাইহঁতে খুৱাইছে মানে দেই মানে আইচক্ৰীম খুৱাইছে খুলি পোৱা নাই নেকি খুলিম আৰু ফুল খাব হাতখনত দুখ পাইছোঁ সেইকাৰণে ফুল পালে লৈ নাথাক হ'ব বৰ দেৰি লাগিছে খুলোতে মানে Oh my God! Wow! হেল্ল' ভিডিঅ'টো মানে এণ্ড কমল নহ'ল আহি থাকিলে বাটত তাত মানে কি হ'ল টাইম নহ'ল মানে মোৰ লগৰটো যোনটো গৈছিলে তাৰ মানে দেৰি হ'ল মানে তাৰ মানে যোৰহাট যাব লগা আছে তো সেইকাৰণে মানে তাৰ টাইমটো নহ'ল আৰু মোৰ ভিডিঅ'টো যিমান পাৰে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব মানে কি আজি লগৰ এটা এফালে গৈছিলে তাৰপিছত সেইবিলাকে মানে এপাক ফুৰি অহা হ'ল লগতে কামো হ'ল কিমান হৈছে কিমান ভাল বেয়া হৈছে নাজানো মানে ভিডিঅ' মানে ইমান ভালকৈ বনাব নাজানো তো মানে অলপ মানে চিনস্বৰূপে মানে এইটো ৰাখি থ'লোঁ আৰু সকলো যাব বৰ সুন্দৰ পৰিৱেশ শিৱদৌল ৰংঘৰ কাৰেংঘৰ ৰংঘৰত মানে সোমাব লগা নহ'ল কাৰণ মানে দেৰি হ'ল তাৰপৰা দেৰি হ'ল আকৌ যাম আকৌ ৰংঘৰ এবাৰ দেখাম এবাৰ ৰংঘৰৰ ব্লগ এটা বনাম বাকী সকলোৱে ভাল থাকিব আৰু চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আজিলৈ ব্লগৰ মানে ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ